ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যি যুদ্ধ চলি আছিলে, সেই যুদ্ধৰ ফলত সাধাৰণ জনতা কি ধৰণে মৃত্যুৰ মুখত পৰিলে আপোনালোকে চাওক, কিমান বেয়া লগা পৰিস্থিতি। পেলনীয়া জাবৰ চিনা পেলাই দিবলগীয়া হৈছে মানুহবোৰক পেলনীয়া জাবৰৰ দৰে পেলাই দিয়া হৈছে। চাওক, নলাত কেনেদৰে পেলাই দিছে, কিমান ডাঙৰ পৰিস্থিতি হৈ গ'ল। ইমান বেয়া লগা দৃশ্য, সপোনতো ভবা নাছিলোঁ যে এনেকুৱা দৃশ্য দেখিবলৈ পাম। পেলনীয়া জাবৰৰ দৰে পেলাই দিয়া হৈছে মানুহবোৰক, কিমানবোৰ মৃত্যু মুখত পৰিলে এই যুদ্ধৰ ফলত। এই যুদ্ধৰ ফলত কাৰোবাৰ ঘৰ চৰ চব শেষ হৈ গ'ল। দেখিছে আপোনালোকে, গোটেই ঘৰ চৰ গাড়ী চব শেষ হৈ গৈছে একেবাৰে। এই যুদ্ধৰ ফলত হাজাৰ হাজাৰ মানুহ মৃত্যু মুখত পৰিলে। কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ আছে ৰাছিয়াত এতিয়া। কেনেকুৱা ধৰণৰ পৰিস্থিতি হৈ গ'ল, পানী খাবলৈও পানী নাইকিয়া হৈ গৈছে।